হেল্ল' গাইছ। তো এয়া মোৰ মাৰ কিছুদিন আগত ব্ৰেইন টিউমাৰ হৈছিলে। তো এতিয়া অপাৰেশ্যনটো হৈ গ'ল মাৰ আজি 2 বছৰমানৰে হৈ গ'ল অপাৰেশ্যনটো হৈ কিনে। এয়া টিউমাৰটো তাইৰ মাথাত, মোৰ একচুৱেলি 5টা টিউমাৰ হৈছিলে তাৰ। তো তাৰ ভিতৰত 3টা উলিয়াই খাইছে, 2টা এতিয়াও আছে। তো বহুতেই ডাঙৰ চিৰিয়াছ একচুৱেলি, ইমান টিউমাৰ নাথাকেই। ডক্টৰো অবাক হৈছিলে প্ৰথমতে। এয়া অপাৰেশ্যনত হৈছিলে তাৰ। অপাৰেশ্যনটো একচুৱেলি গুৱাহাটীতে হৈছিলে। তো ডক্টৰটোৰ নাম আছিল ডক্টৰ দেৱবৰগোহাঁই ছাৰ। হি ৱাজ ওৱান অফ দ্য বেষ্ট ডক্টৰ আই থিংক, বিকজ মাৰ ইমান ডাঙৰ চিৰিয়াছ এটা কেছ তেওঁ বহুত কেজুৱেলিয়ে লৈছিলে আৰু বহুত ভালকৈ তাই মানে অপাৰেশ্যনটো কৰিছিলে। সেয়া তাই তো মা মানে এতিয়া আমাৰ ছোৱালীৰ দৰে হৈ গৈছে। তো অপাৰেশ্যনৰ পিছত একচুৱেলি তাৰ দুমাহমানটো তাইৰ খুবেই বেয়া, দুমাহমানটো খুবেই অৱস্থা বেয়া আছিলে। তাৰপিছত তোমাৰ 20 দিনমানতো ৰাইট ছাইড ফুল পেৰালাইছে আছিল। তো এতিয়া সেইটো 1 মাহমান পিছত ঠিক হৈ গৈছিল পেৰালাইজটো ঠিককৈ। বাট এতিয়াও ৰাইট ছাইডটো ইমান তাৰ বল নাই আৰু সেইটো। বাট খোজ কাঢ়িব পাৰি আমাৰ লগত, তো বাট জোৰকৈ খোজ কাঢ়িব নোৱাৰে ইমান। তো এয়া এইবোৰ ফটো অপাৰেশ্যন নকৰাৰ আগতেই। তো তেতিয়া গোটেই ফেমিলিবোৰ একগোট হৈছিলে আহি কেনে। খুব ইম'চনেল আৰু গোটেইকেইটা। ইমান ডাঙৰ এটা বেমাৰ আমি কেতিয়াও ভাবাই নাই যে ব্ৰেইন টিউমাৰ হ'ব বুলি। এইটো খালি শুনিছোঁ সেই ফিল্মত, তো কেতিয়াও প্ৰেক্টিকেল দেখাও নাই আৰু ওচৰ চুবুৰীয়াৰ হোৱাও কোনো নাছিল। তো তেতিয়াতো আমি গোটেই ভয়ে খাই গৈছিলোঁ ব্ৰেইন টিউমাৰ। তেতিয়া কিবা খালি শুনাহে কথা আছিল। তো মাও খুব ইম'চনেল আছিল, চবেই গোটেই ফেমিলিটো ইম'চনেল আছিল। বাট এতিয়া আৰু ভগৱানৰ কৃপাত চব ঠিক হৈ গৈছিল আৰু এইবোৰ মা, মই, তো গোটেই ফেমিলিটোৱে আৰু। এয়া মোৰ আইতা, মা মানে। তো এইটো মা তেতিয়া অপাৰেশ্যনৰ পিছত লৈ অহাৰ পিছত আৰু ধৰি লওক আপোনাৰ 15 দিনমান পিছত তেতিয়া অলপকৈ আৰু 20 দিনমান পিছত চাগে, 20 দিনমান পিছত অলপকৈ খোজ কাঢ়িব পাৰে। তেতিয়া হেল্প লাগে। এই দিনবোৰ বহুত আৰু মেমৰিয়েল গৈছে। মেমৰিয়েল বুলি ক'ব নোৱাৰি, বহুত দুখৰে গৈছে একচুৱেলি এইটো মাহ। বাট এতিয়া তাই আমাৰ ছোৱালীৰ দৰে হৈ গৈছে, যিহেতু খুব মৰমত ৰাখিব লাগে। আগৰ দৰে নাইও এতিয়া তেওঁ, আমিও খুব মৰমতে ৰাখোঁ। এতিয়া কি হৈছে, এতিয়া তাৰ ইউটিউব কৰা খুব চখ হৈ গৈছে। তো দেখে চবকে দেখে, তাই ভাবে যে ইউটিউবৰ পৰা বহুত পইচা কমোৱা যায়। তো সেইবোৰে আৰু তাৰ এটা একচুৱেলি আমিও কৰিব দিওঁ, কৰক তাই কি কৰে। তো তাৰ এটা খুচি থকা তাৰ গোটেই দিনটো কিবা নহয় কিবা এটা ব্যস্ত থাকিব লাগিব। তাৰ কাৰণে আমিও একো নক'ব আৰু। এতিয়া কি হৈছে, তাই গোটেই দিনটোৱে মানে তাই ভিডিঅ' চিডিঅ' বনাব থাকে। কেতিয়াবা তাৰ আমনি লাগি যায় গাইজ। তো এইবিলাক দেখক তাৰ ফানি, তাই কিমান বাচ্ছাৰ দৰে কৰি থাকে চব সময়। আমাৰো আৰু বেটীৰ দৰে হৈ গৈছে এতিয়া। এয়া মোৰ মাহীৰ ল'ৰাটো। বেমাৰৰ সময়ত চবেই আহিছিল আৰু এতিয়া এইটো ভাই ভনী, মাৰ সৰু ভাইটিটো। এয়া মা হোলীত, লাষ্ট ইয়াৰ হোলীত চাগে এইটো ফটোটো। এইটো তাই ঘৰত এটা কাম সদায় ফটো উঠা, অকল ফটো উঠা, হাঁহা আৰু বাকী একো নাই। আৰু মৰম ৰাখিব লাগে তাক খুব, নহ'লেতো মাথা গৰম হৈ যায় গাই। মাথা কেতিয়াবা মানে এটা পোৱালিও চাগে ইমান অকৰামি নকৰিব যিমান মায়ে কৰে। তাৰ মূৰ চব সময় খাৰাপ হৈ থাকে, উল্টা বকি থাকে। মানে কথা পচন্দ নহ'লে তাৰ দিগদাৰ আছে, তাৰ মতে চলিব লাগিব চবেই আৰু, নহ'লে তাৰ দিগদাৰ আছে। আইতাকটো আৰু মানে ক'বই নোৱাৰি, আইতাতো এটা কথাও ক'ব নোৱাৰে আইতা তাৰ সন্মুখত আৰু। মানে আইতাক কি ক'ব আৰু কি নক'ব, তাই কিবা ক'লেই আৰু। এইটো দেখা, এইটোতো আমি ভাই ভনী কৰি থাকে, এইটো মানে মৃত্যুঞ্জয় আৰু মা। তো তাক আৰু কি ক'ম এতিয়া। ভাবোঁ যে আপোনালোকে অলপ ছাপৰ্ট কৰিব আৰু পালে।